ये अंधा कानून है, ये अंधा कानून है, ये अंधा कानून है। তেওঁলোকে নিজৰ ভাইকক অপমানিত হোৱাৰ পৰা ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ নিজৰ জাতিটোক অপমানিত হোৱাৰ পৰা ৰক্ষা কৰিছে। কাম কৰি খাব লাগিব, কাম কৰি খাব লাগিব, আৰু কাম নকৰি কেৱল বেলেগক সমালোচনা কৰিলে লাভ নহব। কিয় চুৰি কৰি কৰি আমাৰ সাধাৰণ মানুহখিনিক ৰাতিত গাড়ীত তুলি লৈ যাব লাগে? কিয় উজনি লৈ নিয়াৰ কাৰণে ইমান আগ্ৰহী? ये अंधा कानून है, ये अंधा कानून है, ये अंधा कानून है। वाह वाह वाह, অসম পুলিচক ধন্যবাদ জনাইছো, সেলুট জনাইছো। তেখেতসকলে বিৰাট ডাঙৰ এটা কাম কৰিছে। দুইজন ব্যক্তিক নগৰ পৰা গ্ৰেপ্তাৰ কৰি গোটেই অসমখনক ৰক্ষা কৰিছে। নহলে আজি উজনিৰ মানুহবিলাক হয়তো বিপদত পৰিলেহেঁতেন। জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকে ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰি আমি এনেকুৱা কাৰ্যৰ বিৰোধিতা কৰিব লাগে, এনেকুৱা কাম কাজৰ বিৰোধিতা কৰিব লাগে। আৰু সেই দুজন ব্যক্তিৰ ভিতৰত এজন হৈছে মুবাশ্বিৰ আহমেদ আৰু আন এজন ব্যক্তি হৈছে মঞ্জিৰুল ইছলাম। এই দুজন ব্যক্তিক নগাঁও পুলিচে গ্ৰেপ্তাৰ কৰিছে। মোৰ আপোনালৈ পোনপটীয়া প্ৰশ্ন, আপোনাসকললৈ মোৰ পোনপটীয়া প্ৰশ্ন, এই দুজন ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰা হৈছে? কিয় গ্ৰেপ্তাৰ কৰিব লাগে? পচিনা নিকাল ৰহা হয়, পচিনা নিকাল ৰহা হয়, শৰীৰৰ পৰা ঘাম ওলাইছে, যাৰ কাৰণে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। কি অপৰাধ কৰিছে তেওঁলোকে? তেওঁলোকে নিজৰ ভাইকক অপমানিত হোৱাৰ পৰা ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ নিজৰ জাতিটোক অপমানিত হোৱাৰ পৰা ৰক্ষা কৰিছে। তেওঁলোকে নিজৰ কমিউনিটিক মানুহৰ গালি গালাজৰ পৰা, মানুহৰ মাৰধৰৰ পৰা ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিছে। যিখন ঠাইত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে বিধানসভাত থাকি চিঞৰি চিঞৰি ক'ব পাৰে যে মই উজনিলৈ যাব নিদিওঁ, মই কোনো এজন মিয়াক উজনিলৈ যাব নিদিওঁ, আৰু সেইজন মুখ্যমন্ত্ৰীৰ সপক্ষে মাত মাতাৰ কাৰণেই আজি তেওঁক এৰেষ্ট কিয় কৰিব লাগিব? কাম কৰি খাব লাগিব, কাম কৰি খাব লাগিব, আৰু কাম নকৰি কেৱল বেলেগক সমালোচনা কৰিলে লাভ নহব। আজি কিয় সেই দল সংগঠনৰ নেতাবিলাকে এতিয়ালৈকে ইটা ভাটাত কাম কৰা নাই? আজি কিয় তেওঁলোকে ইটা ভাটাৰ লেবাৰখিনি যোগাৰ কৰি দিব পৰা নাই? কিয় চুৰি কৰি কৰি আমাৰ সাধাৰণ মানুহখিনিক ৰাতিত গাড়ীত তুলি লৈ যাব লাগে? কিয় উজনিলৈ নিয়াৰ কাৰণে ইমান আগ্ৰহী? আজি সেই দল সংগঠনবিলাক ক'ত গৈছে? তেওঁলোকে কাম কৰি খাওক, তেওঁলোকে নিজৰ শ্ৰম কৰক, নিজৰ ঠাইত নিজে কাম কৰক, আমাৰ মিয়াসকল তাতে নাযায়। আৰু সেই প্ৰতিবাদখিনি এই দুজন ব্যক্তিয়ে কৰিছে যে আমি আমাৰ জাতিটোক অপমানিত হ'ব নিদিওঁ, আমি আমাৰ সংখ্যালঘু মানুহখিনিক আৰু অত্যাচাৰিত হ'ব নিদিওঁ। গতিকে যদি উজনিলৈ যাব লাগে তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে তেখেতে অৰ্ডাৰ দিব লাগিব, তেখেতে নিৰ্দেশ দিব লাগিব, আৰু এই সাধাৰণ মানুহখিনিৰ দায়িত্ব তেখেতে ল'ব লাগিব। সি বাৰে বাৰে কৈছে যে আমি উজনিলৈ গ'লে দায়িত্ব নলওঁ। কিয় তাতে যাব দিব? আৰু সেই মানুহবিলাকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াতকৈ অমানৱীয় কাম আৰু কি থাকিব পাৰে? আপোনালোকে ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰি এই কাম কাজবিলাকৰ বিৰোধিতা কৰা প্ৰত্যেকজন ব্যক্তিৰ প্ৰয়োজন আছে। কাৰণ আমি যদি প্ৰতিবাদ নকৰোঁ তেতিয়াহ'লে এদিন নহয় এদিন আনৰ ওপৰতো এনেকুৱা আইন ঝাপি দিয়াৰ সম্ভাৱনা আছে। যদি জংঘলত হৰিণাবিলাক বাঘ ভালুকৰ মাজত জীয়াই থাকিব পাৰে, আমি কিয় মানুহ হৈ মানুহৰ সমাজত জীয়াই থাকিব নোৱাৰিম? আমাক কিয় ইমান বাৰে বাৰে অত্যাচাৰিত কৰা হ'ব? গতিকে আমাক জীয়াই ৰখাৰ দায়িত্ব আমাৰ। আমি সেইখিনি কাৰোবাৰ পৰা শিকিব নালাগে। আমি কেনেকৈ জীয়াই থাকিব লাগে, আমি কেনেকৈ নিজকে বচাই ৰাখিব লাগে, সেই দায়িত্বখিনি আমাৰ। সেই দায়িত্বখিনিৰ কথা কোনেও কৈ দিব নালাগে, নাইবা কোনেও শিকাই দিব নালাগে। গতিকে আমি আহ্বান জনাইছো, আপোনালোকে এনেকৈ অযথা পৰিৱেশখিনি বিনষ্ট কৰি আমাৰ অসমীয়া মানুহবিলাকৰ, অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিটো মিলন, সেই মিলন ক্ষেত্ৰটো যাতে ধ্বংস কৰি নিদিয়ে, অসমত যাতে কলায়ৰ সৃষ্টি নকৰে, তাৰ কাৰণে আমি সকলোলৈ আহ্বান জনাইছো। আৰু সকলোলৈ বিনম্ৰভাৱে মিনতি জনাইছো, তেখেতসকলে অসমৰ যি মিলাপ্ৰীতি ভাতৃত্ববোধ এইবিলাক ধৰি ৰখাৰ প্ৰয়োজন আছে। কাৰণ আমি আগবাঢ়ি যাব পৰা নাই, আমাৰ ল'ৰা ছোৱালী বা আমাৰ পৰৱৰ্তী প্ৰজন্ম তেখেতসকলক আমি আগুৱাই নিব লাগিব। আমি যদি এইবিলাক সাধাৰণ বিষয়বস্তুলৈ সদায় টনা জোৰা কৰি থাকো, লাগি থাকো, তেতিয়াহ'লে কেতিয়াও আমি আগবাঢ়ি যোৱাটো সম্ভৱ নহয়।